गसाइगाव महकुमा सदर सोहोरनि गसाइगाव हाट रेल स्टेशनाव दावबायारि रेलखौ लाखिनांगौनि दाबियाव गुबुन गुबुन हानजा आफादफोरा गोबां साननिफ्रायनो सोमावसारबोदोंब्लाबो रेल बिफाना हानजा आफाद आरो रायजोफोरनि दाबिखौ गोसो होआखै। दिनैबो गसाइगाव महकुमानि गोबांथा आफादफोरा ज' जानानै रेल लाखिनांगौनि दाबियाव हेंथायारि हाबाफारि लायो। सिगांनि समाव गसाइगाव हाट रेल स्टेशनाव माखासे दावबायारि रेला लाखिदोंमोनब्लाबो आथिखालाव लाखिला, जायनि जाहोनाव दिनै गसाइगाव नवजीवन उन्नयन मंच, ग्रीन लिफ फाउन्डेशन, बिरंगना महिला समितिया रेल लाखिनांगौनि दाबि थानाय गांसे गोसोखां बिलाइखौ रेल खुंथायनिसिम दैथायहरो। যে আমাৰ গোসাইগাঁও হাট ৰেলৱে ষ্টেচনটো বহু পুৰণি। ইয়াত যেনেকৈ উন্নয়ন হ'ব লাগিছিল তেনেকুৱা উন্নয়ন হোৱা নাই। আমি দেখিলোঁ, বহু দাবী উত্থাপন কৰিলোঁ, GMকো লগ ধৰিলোঁ, DRMক কেইবাবাৰো মই লগ ধৰিছোঁ, আনকি আমি দিল্লীলৈও ধৰ্ণা দিছিলোঁ, তথাপিও আমাৰ কামবিলাক হোৱা নাই। আমাৰ প্ৰথম দাবী আছিলে যে গোসাইগাঁও হাট ৰেল ষ্টেচনত কামৰূপ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ ষ্টপেজ দিব লাগে। এইটো বহুদিনীয়া দাবী। ৰেলৱে বোৰ্ডে বহুকেইবাৰ আমাক নটিচো দিলে যে হ'ব 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 হ'ব, আজিলৈকে হৈ নুঠিল। লগতে ইয়াতে দূৰণিবতীয়া ৰেল আমি বিচাৰিছিলোঁ বাংগালোৰৰ, শেহতীয়াভাৱে এখন আমাক সাপ্তাহিক ৰেলৰ সাময়িকভাৱে ষ্টপেজ দিছে, যিখন তিনিচুকীয়াৰ পৰা বাংগালোৰলৈকে যাব। সেইখনে আমাৰ সমস্যা সমাধান নকৰে। মই বিচাৰিছিলোঁ আমাৰ বাংগালোৰ এক্সপ্ৰেছ সপ্তাহত 3 দিনকৈ চলে, তাৰে এখনৰ ষ্টপেজ আমাক দিলেও আমাৰ বহুত আগবাঢ়ি যাওঁ আমি। আমাৰ ইয়াতে মাত্ৰ কাঞ্চনজংঘা এক্সপ্ৰেছ আছে আৰু জাজাখন আছিলে, জাজাখনো উঠাই লৈ গ'ল। ইণ্টাৰচিটি এক্সপ্ৰেছ আছিলে, কামাখ্যা ইণ্টাৰচিটি, সেইখনো উঠাই লৈ গ'ল। শেহতীয়াভাৱে আমাক চিফুং পেচেঞ্জাৰখন এক্সপ্ৰেছ কৰি গোসাইগাঁও হাট ৰেলৱে ষ্টেচনত ষ্টপেজটো বন্ধ কৰি দিলে। সেইটো আমি দাবী উত্থাপন কৰিছোঁ আৰু আগৰ নিচিনাই চিফুং পেচেঞ্জাৰখন চলক, আমাৰ যাত্ৰীৰ সুবিধা হওক। যিহেতুকে ইয়াতে আমাৰ মান্থলি বহুত পেচেঞ্জাৰ আছে, বিভিন্ন কাৰ্যালয়ত যায়, কোকৰাঝাৰলৈকে যায়, বঙাইগাঁওলৈকে যায়। তো সেইবিলাক পেচেঞ্জাৰৰ বহুত অসুবিধা হৈ আছে। লগতে আমাৰ এখন গোসাইগাঁও চাব ডিভিজন হেডকোৱাৰ্টাৰ, এইটো গোসাইগাঁও মহকুমাৰ মুখ্য চহৰ। তো ইয়াতে আমি গাড়ী নাপাওঁ, এইটো বৰ দুৰ্ভাগ্যৰ কথা। ৰেলৱে বোৰ্ডে কিয় আমাক ইমান নেগলিজেঞ্চি কৰি আছে আমি নাজানো। গতিকে এইবাৰো আমি মহামান্য আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰক আমি মেমৰেণ্ডাম দিছোঁ, GM ছাৰলৈকে। তো এইবাৰ আমি আশা কৰিছোঁ তেওঁলোকে আমাৰ দাবী মানি কামৰূপ এক্সপ্ৰেছ আৰু চিফুংখন অতি সোনকালে আমাক দিব বুলি আৰু যাত্ৰীক যোগাযোগত সহায় কৰিব বুলি আমি আশাবাদী।